হাই গাইস, আজিৰ এই ভিডিঅ'টো যথেষ্ট সৰু হ'লেও মানে জানিব লগা কথা যে আমি যিবোৰ চিপছ খাওঁ বা চিপছ খাইছিলোঁ সেই আগতে যেতিয়া আমি সৰু আছিলোঁ আৰু সেই চিপছৰ পেকেটৰ ভিতৰত কিছুমান বতাহ ভৰোৱা থাকে আৰু এইবোৰ সাধাৰণতে বতাহ নহয়, এইবোৰ হৈছে নাইট্ৰজেন গেছ। আৰু চিপছৰ পেকেটৰ ভিতৰত সেই নাইট্ৰজেন গেছ কিয় ভৰোৱা থাকে আৰু এই গেছৰ পৰা কি লাভ হয় যাৰ বাবে সেই চিপছৰ পেকেটৰ ভিতৰত নাইট্ৰজেন গেছ ভৰোৱা থাকে। তো সকলো ক'বলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টোত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চিপছৰ পেকেটৰ ভিতৰত এই নাইট্ৰজেন গেছ এইকাৰণে ভৰোৱাই থাকে যে তাৰ ভিতৰত যিবোৰ খোৱা খাদ্য থাকে এই খোৱা খাদ্যবোৰ যাতে সেমেকি নাযায় বা তাত বিভিন্ন ধৰণৰ যাতে ভেঁকুৰ নালাগে, যাৰ বাবে সেই নাইট্ৰজেন গেছসমূহ ভৰোৱা থাকে। আৰু এই নাইট্ৰজেন গেছে সেই খোৱা খাদ্যসমূহ ধুনীয়াকৈ সুৰক্ষিতভাৱে ৰাখি থৈ দিয়ে আৰু যাতে সেমেকি নাযায় তাতো এই নাইট্ৰজেন গেছে সহায় কৰে। তাৰ উপৰি সেই নাইট্ৰজেন গেছে আমাৰ শৰীৰৰ কোনো ধৰণৰ ক্ষতি নকৰে, যাৰ বাবে সেই চিপছৰ পেকেটৰ ভিতৰত নাইট্ৰজেন গেছ ভৰোৱা হয়। ভিডিঅ'টো যথেষ্ট সৰু হ'লেও মানে এই জানিব লগা কথাৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।